হ্যাঁ হৈছে ৯,০০০ দিব এতিয়া মেছেজ পোৱা নাই এতিয়াও ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক এটা ভাল কামত লগাম ভাবিছোঁ ভালেই সুখী হৈছোঁ মই এইবাৰতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিচাৰিছোঁ আমি মহিলাসকলৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো কাম কৰিছে এনেকুৱা কাম কোনেও আজিলৈকে কৰা নাই এবাৰ আকৌ বিচাৰিছে ৰাইজে আমি মহিলাসকলে সকলোৱে বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বুলি বিচাৰিছোঁ হ্যাঁ পালো ৯,০০০ টাকা বহুত ভাল কি কম মানে আমার ধরেন প্রথমতে আমার জ্বালাবিলা ভিজিডিসি ওয়ার্কার সকলকে মই ধন্যবাদ দিছিলোঁ তাৰপিছত ধরেন তোমার আমার মানে অসমৰ CM ডক্টর হিমন্ত বিশ্ব শর্মা তাক বহুত ধন্যবাদ মানে আগৰ দিনত এনেকুৱা নাছিল এলা বহুত মানে বহুত ভাল হৈছে আমাৰ মহিলাসকলৰ মানে কমপ্লিট মহিলাসকলৰ বাবে বহুত ভাল হৈছে আৰু মানে আগত পাৱা নাছিল তো এতিয়া মানে এমন মানে ঘৰ মানে প্ৰত্যেকটা ঘৰতে আমাৰ প্ৰত্যেকজন মহিলাই প্ৰায় অৰুণোদয় পাইছে এইটো কাৰণে মই মানে আমাৰ জেলাবিলাক টকাখিনি কি কৰিম আৰু ঈদ আহিছে ঈদৰ মাৰ্কেট কৰিম বাকি আৰু ৰাখিম আজি আমার 10 মার্চ আমার সম্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমার BTC অঞ্চলৰ লগতে গোটেই অসমত যি অৰুণোদয় আঁচনিৰ নামত যি ধন দিয়াৰ কথা আছিলে সেই ধনবিলাক আজি আমাৰ সম্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু আমাৰ BTCৰ সকলোৰে প্ৰিয় আমাৰ সম্মানীয় BTC চিফ আমাৰ সম্মানীয় হাগ্ৰামা মহিলা ৰিচাৰৰ নেতৃত্বত তথা লগতে আমাৰ পৰ্বজৰা সমষ্টিৰ সম্মানীয় ইয়াম আমাৰ মুনমুন মেডামৰ নেতৃত্বত আজি আমাৰ BTCবাসীৰ ৰাইজৰ লগতে গোটেই অসমৰ মানুহে অৰুণোদয় আঁচনিৰ ধন পাবলৈ সক্ষম হৈ আছে টকা অলৰেডি একাউণ্টত সোমাই গৈছে বিশেষকৈ আমি খুবেই আনন্দিত যে আমাৰ সেনানঘাট মন্দিৰৰ প্ৰাংগণত আমি মিটিঙন কৰি আমাৰ আই মাতৃসকলক অৱগত কৰা দি পাবলৈ কাৰণে আমি জ্বালাবিলা VCDCৰ অঞ্চলে খুবেই আনন্দিত গতিকে আমি বিচাৰোঁ ভগৱান আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে এই সেনানঘাট মন্দিৰৰ প্ৰাংগণতে যাতে যিমান দিন আমাৰ BJP আৰু BPF চৰকাৰ থাকিব আমি যাতে ৰাইজক সেৱা আগবঢ়াই যাব পাৰোঁ আৰু লগতে আমাৰ বিশেষকৈ অৰুণোদয় আঁচনি ইয়াৰ আগতো আছিল EPPL চৰকাৰৰ পিৰিয়ডত কিন্তু আমাৰ BTC ৰাইজে ইমান পোৱা নাছিল ইমান সক্ষম হোৱা নাছিল কিন্তু আমাৰ যেতিয়া 2025ত BTCৰ সন্মানীয় ৰাইজে সন্মানীয় বুদ্ধিজীৱী সন্মানীয় শিক্ষিত সমাজ সন্মানীয় আমাৰ আই মাতৃসকলে BPF দল তথা আমাৰ সন্মানীয় হাগ্ৰামা ছাৰক বিপুল ভোট দি পেলাই নিৰ্বাচিত কৰি BPF চৰকাৰ কৰাৰ পিছত আজি গোটাই BTCত হাগ্ৰামা ছাৰৰ নেতৃত্বত হাগ্ৰামা ছাৰৰ লগত থকা আমাৰ সন্মানীয় নিৰ্বাচিত MCL সকলৰ EM সকলৰ নেতৃত্বত BTCত অসমৰ ভিতৰত সবতকৈ হাইট অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে আমাৰ আই মাতৃসকলে BTCৰ ভিতৰত গতিকে আমি জ্বালাবিলা VCDCৰ লগতে গোটাই BTCৰ ৰাইজৰ হৈ আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক আৰু তথা হাগ্ৰামা মহিলাৰী ছাৰৰ লগত থকা আমাৰ সন্মানীয় নিৰ্বাচিত EM আৰু MCL সকলক BPF দলৰ বিভিন্ন সন্মানীয় কৰ্মী কৰ্তাসকলক লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অভিনন্দন জনাই